তোক চাই থাকুং লাগে ঐ চাই থাকুং লাগে জানৈ তোক চাই থাকুং লাগে কলি গৰু গাখীৰ কণা জয় ঘুম কণা মৌমাখি মধুকণ মৌমাখি মধুকণ হুপি খাই থাকিবৰ তোমাৰে গালুখনা জয় ঘুম কণ কিনো যে বিতু। প্ৰিয় দৰ্শক, এই মুহূৰ্তত বিপিন চাওদাং আৰু মই এই মুহূৰ্তত সহযাত্ৰী হৈ আমি এখন বিহু মঞ্চলৈ গৈ আছোঁ আৰু সেইখন হৈছে যোৰহাটৰ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ বিহু মঞ্চ। গতিকে বিপিন দা, এই মুহূৰ্তত বিহু মঞ্চলৈ মাত্ৰ কেইটামান খোজ বাকী, গতিকে আপুনি মই গাড়ীত আছোঁ আৰু কেনেকুৱা লাগিছে? পুনৰ ভাল লাগি আছে কাৰণ হাজাৰ হাজাৰ ৰাইজ লৈ আছে তাত। হয়, আজি দৰ্পণ চেনেলৰ সৈতে সহযাত্ৰী হ'বলৈ পাইছোঁ একেলগতে, মোৰ সৌভাগ্য বুলি মই ভাবিছোঁ আৰু আপোনালোকৰ লগতে ৰাইজৰ মৰম বিচাৰি কৰি আছোঁ একেলগতে, ভাল লাগিব। নিশ্চয়ভাৱে মই কিছু কথা পাতি যাম আপোনাৰ লগত এই মুহূৰ্তত, যদি আপুনি অসুবিধা নাপায়। মই এটা কথা আৰু জানিব বিচাৰিছোঁ যে আপুনি অনুষ্ঠানবিলাক কৰে, ৰাইজৰ বিপুল সঁহাৰি তাত পায়। মই এটা কথা আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ, আপোনাৰ এটা সময়ত হয়তো উজনিতে নামটো বেছিকৈ আমি শুনিছিলোঁ, বিপিন চাওদাং বুলি কোৱাৰ লগে লগে উজনিতে আবদ্ধ আছিল নামটো, কিন্তু আজিৰ তাৰিখত মই দেখিছোঁ উজনি নামনি সকলোতে কিন্তু বিপিন চাওদাং জনপ্ৰিয়, সমানে জনপ্ৰিয়। গতিকে এই উজনি নামনিৰ যিটো এটা আচলতে ভাগ বিতৰা আছিল, বিহুটো কেৱল উজনিতে আবদ্ধ হৈ থকা বুলি আগতে বহুতে ক'ব বিচাৰে, কিন্তু আপুনি সেইটো ভাবে নেকি যে এতিয়া নামনিটো দেখোন আপুনি অনুষ্ঠান পায়? হয়, এতিয়াতো মোৰ উজনিতকৈ নামনিতে বেছি হৈছে। লাহে লাহে আমি যেতিয়া সোমালোঁ, আমাৰ বিহু গোৱা মানুহবিলাক যেতিয়া নামনিত সোমোৱা হ'ল, লাহে লাহে নামনি মানুহে দেখিলে যে বিহু ভাল লাগে, গতিকে সকলোতে বিহু মেলা পাতিবলৈও ল'লে এতিয়া বহুত জেগাত, আৰু খুব ভাল পায় এতিয়া নামনি মানুহে বিহু ভাল পায়। আৰু মই যেতিয়া জানমণি, অঞ্জনা, আইমণি, মই এজন দিহিং পৰৱ ইত্যাদি বিভিন্ন বিহু কেছেটবিলাকত গীতবিলাক লিখিলোঁ, গালোঁ, সেইখিনি সময়ৰ পৰা ৰাইজে আঁকোৱালি লৈছে এতিয়া। ঠিক আছে, মই এটা কথা আৰু জানিব বিচাৰিছোঁ, যিহেতু আপোনাৰ পৰিবাৰ আপোনাৰ সদায় নেপথ্যত থাকে, মই যিমান দূৰ জানো আজিও দিনৰ ভাগত যিমান দূৰ যোগাযোগ কৰিছোঁ তেওঁলোকে যোগাযোগ হৈছে, গতিকে প্ৰত্যেকগৰাকী সফল ব্যক্তিৰ আঁৰত একোগৰাকী নাৰী থাকে বুলি কয়। আপোনাক যদি মই ক'বলৈ কওঁ, মা থাকিবই, মাক সদায় ল'ৰাটোৰ কাৰণে বা ছোৱালীজনীৰ কাৰণে নেপথ্যত একেবাৰে সফল ব্যক্তি হোৱাৰ ক্ষেত্ৰত নেপথ্য প্ৰথমগৰাকী ব্যক্তি। তাৰপিছতে যদি মই নামটো ল'বলৈ কওঁ, আপুনি কাৰ নামটো ল'বলৈ বিচাৰিব? নাই, মোৰ পত্নীয়ে মেইন। এতিয়া মা দেউতাটো মোৰ নাই, এতিয়া মেইন মোৰ হ'ল পত্নী। তাই সকলোবিলাক দেখাই দিয়ে, ধৰক এটা কোনটো চাৰ্ট পিন্ধিব লাগে, চাৰ্ট পিন্ধালৈকে আৰু মানে আজি কিন্তু বিপিন চাওদাঙে এটা খুব ধুনীয়া চাৰ্ট পিন্ধি আছে, সেই পচন্দটো কিন্তু হয়তো তেওঁৰ পৰিবাৰৰ। হয়, পিন্ধি আহিছোঁ, এইটো চাৰ্টো তাই দিছে, কিন্তু এতিয়া আমি আকৌ এটা ড্ৰেছ সলাব লাগিব বিহু মঞ্চৰ কাৰণে, অকণমান মানে বিহু ড্ৰেছ এটা হ'লে ভাল হয়। নিশ্চিতভাৱে। মই যিহেতু পত্নীৰ কথা ওলাই আছে, মই পত্নীক অকণমান চিনাকি কৰাই দিব বিচাৰিছোঁ। সদায় আপুনি নেপথ্যত থাকি কাম কৰি যায়, আপোনাৰ আপুনি পৰিবাৰ হৈ তেওঁক সহায় কৰি যায়, পিছফালে থাকে আপুনি সদায়, গতিকে পিছফালে থাকি কেতিয়াবা মনত দুখ থাকে নেকি যে মোৰ হাজবেণ্ডে সদায় হাজাৰ হাজাৰ দৰ্শকৰ আগত গান গাই আছে, গতিকে আপোনাৰ কিবা দুখ থাকে নেকি বাৰু? নাই, দুখ নাথাকে, ভালে লাগে। হয়, তাকে তেওঁ গান গাই থাকে, মোৰ ভালেই লাগিব। নিশ্চিতভাৱে। আচলতে এয়াই হয়তো স্বামী স্ত্ৰীৰ সম্পৰ্ক। গতিকে মই আপোনাৰ পুত্ৰ পাইছোঁ, মই পুত্ৰক অকণমান কথা পাতি লওঁ। সদায় কান্ধত ঢোলটো তুলি লৈ তুমি আগুৱাই গৈ আছা, আমি সেই সম্পৰ্কে তোমাৰ পিতৃৰ লগত কথা পাতিম, কিন্তু তুমি কেতিয়াবা ঢোলটোৰ প্ৰতি যে বিশেষকৈ আকৰ্ষিত হ'লা, গীটাৰ, পেড, বহুত তেনেকুৱা ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰ আছে, সেইবিলাকৰ প্ৰতি তুমি আকৰ্ষিত নহয়, কিন্তু ঢোলটোৰ প্ৰতি বেছিকৈ আকৰ্ষিত হ'লা। মই দেউতাৰ লগত সেই কথাখিনি কিন্তু পাতিম। ঢোলটোহে কান্ধত তুলি ল'বলৈ মন গ'ল যে কিয়? মোৰ ঢোলটো বজাই ভাল লাগে, কাৰণ অসমীয়াৰ হৈছে মেইনটো ঢোলেই, বাদ্য মেইন ঢোল, সেইকাৰণে মই ঢোলটো ভাল পাওঁ। নিশ্চয়ভাৱে তোমাৰ এয়া আদৰ্শ। মই বিপিন আপোনাৰ কাষলৈ পুনৰ উভতি আহিছোঁ। আপুনি, মই যিটো আপোনাৰ ল'ৰাটোক পাইছোঁ, ল'ৰাটোৱে সদায় কান্ধত ঢোলটো তুলি আগুৱাই গৈ আছে, আৰু আপুনি ঢোলটো তুলি দিছে তাৰ কান্ধত, গীটাৰ তুলি দিয়া নাই, তাৰ হাতত গীটাৰ তুলি দিয়া নাই বা পেডখন তুলি দিয়া নাই, আপুনি কিন্তু ঢোলটো তুলি দিছে, আৰু আপুনি তাক বিহু মঞ্চত সমানে আপোনাৰ লগত ঢোল বজাবলৈ শিকাই দিছে, আৰু সি খুব ভাল ঢোল বজায়, ইতিমধ্যে অসমৰ ৰাইজে সেই কথাটো গম পাইছে। গতিকে কিয় ঢোলটো তুলি দিলে বাৰু? সেইটো আপোনাৰ দায়বদ্ধতা নে কি? দিম আচলতে তাক। এতিয়া ড্ৰামটো দিয়া হৈছে, গীটাৰো দিয়া হৈছে, কিন্তু প্ৰথম মই ভাবিলোঁ অসমীয়া বাদ্য এটা শিকক সি প্ৰথমতে, অসমীয়া ঢোলটো নহ'লে দেখোন বিহুৱে নহয়, গতিকে গোটেই বিশ্বৰ দৰবাৰত কঁপাই দিছে ঢোলে, গতিকে ভাবিলোঁ মোৰ ল'ৰাটো ঢোল বজাওক। নিশ্চিতভাৱে। আমি এই মুহূৰ্তত আৰু কিছু দূৰ গ'লেই হয়তো সেই বিহু মঞ্চখনত উপনীত হ'ম। মই এটা কথা আপোনাৰ পৰা পুনৰ জানিব বিচাৰিছোঁ যে এন কে প্ৰডাকশ্যনে কিন্তু বিপিন চাওদাঙক এটা নতুন চিনাকি দিলে। বাতি ভৰাই চিৰাখাবি গানটোৰ পৰাই হয়তো বিপিন চাওদাং অসমত বহুলভাৱে প্ৰচাৰ হ'ল। বাতি ভৰাই চিৰাখাবি দুটা লাইন এই মুহূৰ্তত মই শুনি ল'ব পাৰোঁ নেকি বাৰু? নিশ্চয় পাৰিব। আচলতে দেৱ বৰকটকী এন কে প্ৰডাকশ্যনৰ স্বত্বাধিকাৰ, তেখেতে মোক বহুত সহায় কৰিলে, তেখেতৰ কেছেটবিলাকত গীতবিলাক লিখিবলৈ দিলে, গাবলৈ দিলে, আৰু সেইমতে মই আগবাঢ়ি গৈছিলোঁ তেওঁলোকৰ সহায়ত। মই যদি বাতি ভৰাই চিৰাখাবি দুটা লাইন মাত্ৰ, মই পিছত সেইখিনি অকণমান গাই দিছোঁ, ভিতৰত আছোঁ। বাতি ভৰাই চিৰাখাবি মাহৰ চুঙা দৈ,
ঐ বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ জুহালতে জুতি লবি সাজৰ বাতি লৈ ঐ সাজৰ বাতি লৈ ঐ সাজৰ বাতি লৈ ঐ বিয়া পাতি জুতি লবি যাৰ দিনত ঐ কেথা কম্বলৈ ঐ কেথা কম্বলৈ কেথা কম্বলৈ ঐ কেথা কম্বলৈ Somebody